শিৱসাগৰৰ আচল পথাৰ দিহিঙ্গীয়া গাঁও নামঘৰত তোৰণ উন্মোচন। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী দেৱানন্দ দেৱগোস্বামীৰ লগতে সমূহ ভক্তপ্ৰাণ ৰাইজ আৰু পাঠকসকলক আদৰণি জনায়। অখণ্ড শ্ৰীমদ ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰে। তিনিদিনীয়া অনুষ্ঠান অনুষ্ঠিত কৰিছে ২৬, ২৭ আৰু ২৮ বহাগত। ললিত দিহিঙ্গীয়া পৰিয়ালৰ লোকসকলে নামঘৰত তোৰণ দান কৰিছে। ভাৰত পাকিস্তানৰ মাজত চলি থকা যুদ্ধত ভাৰতৰ জয় হোৱাৰ কামনা কৰিছে, লগতে সোনকালে যুদ্ধ সমাপ্ত হোৱাৰ কামনা কৰিছে। কৃষ্ণ আজি আমাৰ আচলা পথাৰ দিহিঙ্গীয়া গাঁৱৰ বৰনামঘৰৰ আমাৰ আজি তিনিদিনীয়া অখণ্ড ভাগৱত পাঠ অবিৰত ভাগৱত পাঠ অনুষ্ঠিত হ'ব। আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে। ইতিমধ্যে বৃক্ষৰোপণ, ধ্বজা উন্মোচন, ইয়াৰ লগতে হৈ গৈছে আমাৰ বন্তি প্ৰজ্বলন। বন্তি লোৱাৰ পিছতে আমাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা ইতিমধ্যে কৰা হৈছে। আজি এই অনুষ্ঠানত আমাৰ যি বৰনামঘৰ, এই নামঘৰৰ যি আমাৰ তোৰণ, এই তোৰণখন উন্মোচন কৰিব আমাৰ বিশিষ্ট দিহানামৰ সম্ৰাট কমলা গগৈ ডাঙৰীয়াই। ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী দেৱক আৰু আমাৰ সদৌ অসম সাহিত্য সভাৰ আমাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ চলি আছে, এই যুদ্ধত যিসকল আমাৰ ভাৰতীয় সৈন্যই ইতিমধ্যে তেওঁলোকৰ জীৱন শ্বহীদ হৈছে, তেখেতলোকক আমি নতশিৰে মস্তক নমস্ত কৰি আমি তেখেতলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। ইয়াৰ লগতে আমাৰ যাতে এই যুদ্ধ ভাৰতবৰ্ষই যাতে বিজয় হয়, সেইকাৰণে আমি ভগৱন্তৰ ওচৰত আমি শ্ৰীচৰণত অনুৰোধ জনাইছোঁ, আৰু আমি এই নাম প্ৰসংগৰ যোগেদিও আমি অনুৰোধ জনাইছোঁ যাতে এই যুদ্ধ। শিৱসাগৰৰ পৰা বিশ্বজিৎ বৰা ৰিপৰ্ট, এনি পলিটিকেল।